এটির উদ্যোগক আৰু বছৰগুৰি প্ৰাথমিক ব্ৰহ্মধৰ্ম কমিটিৰ সহযোগত শ্ৰীযুত শিৱনাৰায়ণ স্বামীয়ে সপ্তদশ মহাপ্ৰয়াণৰ দিৱস ও মাঘী পূৰ্ণিমা উদযাপন মঞ্চত উপবিষ্ট গহপুৰ আঞ্চলিক ব্ৰহ্মধৰ্ম যুৱ কমিটিৰ প্ৰচাৰক মাননীয় শ্ৰীযুত মহাদেৱ নাৰ্জাৰী বাবা, ব্ৰহ্মৈকে মৰিগাঁও জিলা ব্ৰহ্মধৰ্ম কমিটিৰ সভাপতি সম্পাদক, ব্ৰহ্মৈকে বিভিন্ন পদত অধিষ্ঠিত বাবাসকল, লগতে জিলা মহিলা কমিটিৰ সভানেত্ৰী সম্পাদিকা, ব্ৰহ্মৈকে বিভিন্ন পদত অধিষ্ঠিত আইসকল, লগতে কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰক মাননীয় শ্ৰীযুত ৰাহুল ব্ৰহ্ম বাবা, লগতে মাননীয় শ্ৰীযুত ৰুদ্ৰ ব্ৰহ্ম বাবা, ব্ৰহ্মৈকে এই মন্দিৰৰ আচাৰ্য বাবা, অধিষ্ঠাতা বাবাসকল, প্ৰচাৰক বাবাসকল, প্ৰচাৰিকা আইসকল, অধিষ্ঠাতা আইসকল আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত থকা বিভিন্ন প্ৰাথমিকৰ পৰা আজিৰ এই সভাত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ পৰম শ্ৰদ্ধাৰ আই মাতৃসকল আৰু বাবাসকল, বিশেষকে মই আজিৰ লগত দ্বিতীয় দিন হৈছে মৰিগাঁৱত অহা। যোৱা এই মাহত আছিলে কৰ্মশালাত মই নয়নগুৰিত আহিছিলো। তাত মই খাদ্য বিচাৰ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছো আৰু আজি দ্বিতীয় দিনত লক্ষণগুৰিত বাবাসকলৰ আৰু আইসকলৰ আহ্বান ক্ৰমে মই যেনে তেনেহে আহি পাইছো। পঢ়া শুনা বেয়া পাব বুলি যেনে তেনে চুচৰি বাগৰি আহি পাইছো আৰু যোৱাকালি মোৰ চাকৰিৰ অৱসৰ দিন আছিল। যোৱাকালি গ'ল আৰু বিভিন্ন টেনচনৰ মাজত আপোনালোকে বেয়া পাব বুলি মই চুচৰি বাগৰি আহিছো গ্ৰহণ পাইছে। আৰু আনপিনেদি মই আপোনালোকৰ দৰে এজন সাধাৰণ ভক্তহে। মই শাস্ত্ৰজ্ঞ নহয়, পণ্ডিত নহয় আৰু মই প্ৰচাৰকৰ যোগ্যতাও নহয়, কিন্তু মোক জবৰদস্তি কেন্দ্ৰীয় কমিটিয়ে মোক প্ৰচাৰক হিচাপে প্ৰধান প্ৰচাৰকৰ দায়িত্ব দিছে। মই যোৱা অধিৱেশনত মই আমাৰ প্ৰধান প্ৰচাৰকক কৈ আছিলো মোৰ নামটো কাটি দিয়ক, ৰেহাই দিয়ক বুলি। পিছত আলোচনা কৰিম বুলি ক'লে পূৰ্বতীয়া কৰি দিম। মই প্ৰত্যেকবাৰ এই কমপ্লেইনটো কৰি আছো, কাৰণ মোৰ তেনেকুৱা ইমান যোগ্যতা নাই। চাকৰিত থকা কালত মই শাস্ত্ৰ অধ্যয়ন কৰিবলৈও সময় নাপাওঁ আৰু ঘৰতো তেনেকুৱা বিশেষ মানুহ নাই, অকলশৰীয়া বুলি ক'ব পাৰি। মই খুব ভকত আছিল, কাম কৰি ক্ষীণাই একেবাৰে হাড়ে চালে লাগি আছে আৰু তেনেকুৱা অৱস্থা। দিনক আপোনালোকৰ কথা মই এৰাব নোৱাৰি মই আহিছো আৰু মই যিখিনি জানো সেইখিনি মই আপোনালোকক কম। মই ডাঙৰ শাস্ত্ৰ নকওঁ, সকলোৱে বুজি পোৱা সৰু কিছুমান শাস্ত্ৰৰ কথাবোৰ আলোচনা কৰিম। হস্তিৰো পিছলৈ পাওঁ মনুষ্যটো আৰু দুঠেঙীয়া, নিশ্চয় ভুলটো হ'ব। গতিকে সৰ্বপ্ৰথমে মই আপোনালোকৰ ওচৰত মই ভুল ত্ৰুটিবোৰৰ পৰা মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো আৰু পৰম গুৰুৰ ওচৰতো মই প্ৰাৰ্থনা জনাইছো যাতে সকলোখিনি ভুলৰ বাবে যাতে ক্ষমা কৰে। এতিয়া শাস্ত্ৰত কৈছে তয়ো অধম ময়ো অধম, তাৰমানে আধা আধা। এতিয়া আমি আজি এই যিটো ব্ৰহ্মজ্যোতি সেৱাশ্ৰম, ইয়াক আমি দ্বিতীয় বৈকুণ্ঠ বুলি পৰিণত কৰিছো। আজি আইসকলে বাবাসকলে নিজৰ ঘৰৰ
যিমানেই ডাঙৰ কাম ৰাজকীয় সকলোখিনি কাটি কৰি থৈ আজি দ্বিতীয় বৈকুণ্ঠ ফুৰিলৈ আহিছে। নিশ্চয় কিবা এটা পাম, কিবা এটা ভাল কথা শুনিবলৈ পাম, ভৱিষ্যত জীৱনৰ কিবা এটা হয়তো পথৰ কিবা এটা সন্ধান পাম, এই আশা মনত বান্ধি লৈ আজি দ্বিতীয় বৈকুণ্ঠ ফুৰিলৈ আপোনালোকে আহিছে। গতিকে এই বৈকুণ্ঠ ফুৰি কিহৰ আলোচনা হয়? পৰম গুৰুৰ বিষয়ে আলোচনা হয়। তাৰমানে পৰমাত্মা পৰমেশ্বৰ ঈশ্বৰৰ প্ৰতিৰ সেৱৰে কথা বতৰা আলোচনা কৰা হয়। গতিকে এই আলোচনাত আমি যিখিনি আলোচনা কৰিম, আমি যদি শ্ৰদ্ধাৰে নুশুনো, ভক্তি সহকাৰে যদি আমি নুশুনো, তেতিয়া দুই মহিমৰে পাৰ হৈ গৈছে ঈশ্বৰৰ ওচৰত অপৰাধ। মই কোৱাজনৰো অপৰাধ, আপোনালোকৰ শুনাজনৰো অপৰাধ। তাকে সহি বধম ময়ো বধম বুলি কৈছে। 1 কেজি যদি পাপ হয়, আপোনালোকে আধা কেজি ল'ব লাগিব আৰু ময়ো আধা কেজি ল'ব লাগিব, সমান ভাগ হয়। সেইকাৰণে ভক্তিয়ে মুক্তি বুলি কৈছে। ভক্তি নহলে আমাৰ মুক্তি নহয়। প্ৰথমে শ্ৰদ্ধা, শ্ৰদ্ধাৰ পিছত আপোনাৰ ভক্তি জন্মিব আৰু এই ভক্তিৰ দ্বাৰা আত্মমুক্তি হ'ব। এতিয়া আমি ধৰ্ম পালন কৰিছো, ভাইসকলো পালন কৰিছে, ময়ো পালন কৰিছো, মঞ্চৰ উপবিষ্ট গুৰু বাবা আইসকলো পালন কৰিছে, আৰু আমাৰ পিতৃস্বৰূপ বাবাসকলো ধৰ্ম পালন কৰিছে। এতিয়া ধৰ্ম পালন কৰাৰ উদ্দেশ্যটো কি, আমি প্ৰথমে সেইটো জানি ল'ব লাগে। উদ্দেশ্য কি আমাৰ ধৰ্ম পালন কৰাৰ, কি উদ্দেশ্য আছে? এই উদ্দেশ্যটো আমি প্ৰথমে জনাটো বহুত দৰকাৰ। উদ্দেশ্য আমাক শাস্ত্ৰই কৈছে যে ধৰ্ম পালন কৰিলে মানুহৰ জ্ঞান হয় আৰু আত্মাৰ মুক্তি হয়। উদ্দেশ্য দুটাই, আৰু বেলেগ একো নাই। ধৰ্ম পালন কৰিলে মানুহৰ জ্ঞান হয় আৰু আত্মাই মুক্তি পায়, শাস্ত্ৰই এই কথাটোৱে কৈছে। এই দুটাই উদ্দেশ্য, এই দুটাই ধৰ্ম পালন কৰাৰ, আৰু বাকী একো নাই। মই বোলে ধৰ্ম পালন কৰি বোলে ঈশ্বৰৰ ওচৰত অলপ ধন সোণ খুজি লম, টকা পইচা খুজি লম, 4 তলা 5 তলা বিল্ডিং বনাই মই সাংসাৰিক জীৱন কৰো, সেইটো উদ্দেশ্য নহয়। উদ্দেশ্য জ্ঞান আৰু আত্মা মুক্তি। তাকে জ্ঞানো আছে দুবিধ, জ্ঞান দুবিধ আছে। এটা হ'ল আকৰিক বা আক্ষৰিক জ্ঞান, আৰু আনটো হ'ল আধ্যাত্মিক জ্ঞান। গতিকে জ্ঞান আছে দুটা। গতিকে আজি আমি আমাৰ মাজত মই আক্ষৰিক জ্ঞানটো কম। কোনোবাই BA, কোনোবাই MA, কোনোবাই ডক্টৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবা প্ৰিন্সিপাল, কোনোবা DC, কোনোবা IS, কোনোবা DCS, ডিগ্ৰীধাৰী ব্যক্তি আমাৰ মাজত আছে। জ্ঞান আইডিটো আমাৰ মানুহৰ মাজত আছে। এতিয়া কিছুমান ব্যক্তিৰ নামৰ পিছত ডিগ্ৰী লিখিবলৈ জেগা নাই। আপোনাৰ 7টা 8টা 9টা 10টা লৈকে ডিগ্ৰী আছে। মই এজনী ছোৱালী পাইছিলো জামুগুৰিত, মই যেতিয়া সেই ব্ৰহ্মপুত্ৰত চাকৰি কৰি আছিলো, এটা স্কুলৰ মাষ্টৰনীৰ কাৰণে এপ্লাই কৰিছে। 8টা ডিগ্ৰী আছে। স্কুল কমিটিয়ে তাইক মানে ৰিজেক্ট কৰিবলৈ ৰাস্তাই নাই। 8টা ডিগ্ৰী। একো ব্যক্তিৰ, একোজন ব্যক্তিৰ নামৰ পিছত মানে ডিগ্ৰী লিখিবলৈ জেগাই নাই। আৰু এই শিক্ষাৰ যিটো মানদণ্ড, যিটো ডিগ্ৰী, এই ডিগ্ৰীৰ দ্বাৰা কি হয়, নিজৰ আৰু পৰিয়ালৰ জীৱন যাপন কৰাৰ এটা সুগম পথ কি হয়, মুকলি হয়। এই ডিগ্ৰীৰ সহায়ত আমি চাকৰি কৰিব পাৰো, ভাল চাকৰি কৰিব পাৰো, ভাল চাকৰি কৰি আমি টকা পইচা উপাৰ্জন কৰিব পাৰো। বাপৰে মই চাকৰি নকৰো, উন্নত পদ্ধতিৰ মই খেতি বাতি কৰো, খেতি বাতি কৰিও ধন টকা পইচা উপাৰ্জন কৰিব পাৰি। বাপৰে মই চাকৰিও নকৰো, খেতিও নকৰো, ব্যৱসায় কৰো, ব্যৱসায় কৰিও তেওঁ ধন টকা পইচা উপাৰ্জন কৰিব পাৰে। গতিকে শিক্ষাৰ মানদণ্ড বা ডিগ্ৰীৰ যোগেদি আমি চাকৰিও কৰিব পাৰো, বেপাৰো কৰিব পাৰো, আৰু আধুনিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে আমি খেতি কৰিও আমি ধন উপাৰ্জন কৰিব পাৰো। আৰু এই ধনৰ দ্বাৰা আমি কি কৰিব পাৰো, টকা পইচা উপাৰ্জন কৰি পেলাই আমি ঘৰ দুৱাৰ বনাব পাৰো, মাটি বাৰী কিনিব পাৰো, গাড়ী মটৰ কিনিব পাৰো, ধন সোণ
সোণ আদি কিনি আমি ধৰি লওক খাবলৈ পাৰো, ববলৈ পাৰো, উৰিবলৈ পাৰো, পিন্ধিবলৈ পাৰো, বিলাসিতা জীৱন যাপন আমি কৰিব পাৰো। এইখিনি হল এই দেখি থকা বিনন্দীয়া জগতৰ খন্তেকীয়া মাত্ৰ সুখ, খন্তেকীয়া মাত্ৰ সুখ। এইখিনিক ৰাজসিক সুখ বুলিও কব পাৰি। যি ৰাজসিক সুখ বা খন্তেকীয়া সুখৰ দ্বাৰা আমি আমাৰ আত্মাক পৰমগতি দিব নোৱাৰো, তাৰমানে মুক্তি দিব নোৱাৰো। আমাৰ আত্মাক আমি মুক্তি দিব নোৱাৰো। কাৰোবাৰ 10 তলা বিল্ডিং থাকিব পাৰে, তেওঁ এই সাংসাৰিক জীৱনৰ যি বিষয় ভোগ, এই বিষয় ভোগতে তেওঁ মৰ্জি থাকে, মগ্ন হৈ থাকে। টকা লাগে, পইচা লাগে, ঘৰ দুৱাৰ লাগে, গাড়ী মটৰ লাগে, বিলাসিতা জীৱন যাপন কৰিবলৈ লাগে, এনেধৰণৰ বিষয় ভোগতে তেওঁ মগ্ন হৈ থাকে। গতিকে বিষয় ভোগত মগ্ন হৈ থকা আত্মাই কেতিয়াও মুক্তি নাপায় বুলি আমাক শাস্ত্ৰই কৈছে। মই ব্যক্তিগতভাৱে কোৱা নাই, শাস্ত্ৰই কৈছে। গতিকে শাস্ত্ৰই কৈছে, মই আপোনালোকক কৈছো। গতিকে তেওঁৰ মৃত্যুৰ পিছত কি হব বুলি কৈছে, তেওঁ পুনৰ এই পৃথিৱীতে নৰক যাতনা আকৌ পুনৰাই ভোগ কৰিব লাগিব বুলি কৈছে। আত্মাই মুক্তি নাপায় যেতিয়া এই নৰকপুৰী বা মৰ্তপুৰীতে তেওঁ পুনৰ জন্ম লৈ পেলাই, কি জন্ম হব সেইটো আমি নাজানো, কৰ্মফল অনুযায়ী তেখেতে পুনৰ আৰু শৰীৰ ধাৰণ কৰিব তেওঁৰ আত্মাই। গতিকে ভাল কৰ্ম কৰিলেতো ভাল ফল পাবই, বেয়া কৰ্ম কৰিলে বেয়া ফল পাব। ভাল কৰ্ম কৰি পুণ্য আৰ্জি নিলেতো স্বৰ্গৰ পাৰে পুনৰ ঘূৰি আহি মানৱ জন্মই পাব। কিন্তু যদি বেয়া কৰ্ম কৰে তেতিয়া তেখেতৰ জন্ম তেতিয়া নৰকত হ'ব। নৰকটোতো মনুষ্য জন্ম বাদ দি বাকী যিমান আছে সেইবোৰকে নৰক বুলি কব পাৰি। যাহাই সুখ তাহাই স্বৰ্গ, যাহাই দুখ তাহাই নৰক। সুখ শান্তিটোৱে হল স্বৰ্গ আৰু দুখ যাতনাটোৱে হল নৰক। গতিকে এইখিনিয়ে তেওঁ কৰ্ম অনুযায়ী তেওঁ ভোগ কৰিব। গতিকে এইখিনি হল আক্ষৰিক জ্ঞান বা আক্ষৰিক জ্ঞানৰ স্বভাৱ। দ্বিতীয়তে আহিলে আধ্যাত্মিক জ্ঞান। ধৰ্ম পালনৰ দ্বাৰা মানুহৰ আধ্যাত্মিক জ্ঞান হয়, সেইকাৰণে আমি ধৰ্ম পালন কৰিছো। যে আধ্যাত্মিক জ্ঞান যেতিয়া আমি ধৰ্ম পালন কৰিম তেতিয়া আমাৰ 4 অন্তঃকৰণ শুদ্ধ হয়। 4 অন্তঃকৰণ হল মন, বুদ্ধি, চিত্ত, অহংকাৰ। বাবাই এতিয়া কৈ গৈছে, আমি যেতিয়া নিত্য কৰ্ম কৰি থাকিম বা নিত্য যজ্ঞ দি থাকিম, আমাৰ মন প্ৰথমে পবিত্ৰ হব, নিকা হব। এতিয়া আমাৰ মনবোৰ শুদ্ধ নহয়, কাৰণ কাৰোবাক আমি বেয়াকে ভাবি আছো, কাৰোবাক হিংসাৰ কথা ভাবি আছো, এই ইত্যাদি ইত্যাদি, মানে বেয়া বেয়া কথা আমি চিন্তা কৰি আছো। হয়তো কোনোবাই কাৰোবাক দেখিলে ৰং নাপাৰ লগাম বুলিও ইচ্ছা কৰে, তেনেকুৱাও আছে, হয় নহয় আয়কত। বিভিন্ন মানে মনৰ হেৰিটো, মনটো বৰ হেৰি বুলি কৈছে, বদমাছ বুলি কৈছে। মনটো মানে সাংঘাতিক বলৱান, ইয়াক দমন কৰা, সংযম কৰা ইমান সহজ কথা নহয়। গতিকে ইয়াক ধৰ্মৰ দ্বাৰাহে সংযম কৰিব পাৰি। নিত্য যজ্ঞ দি থাকিলে আমাৰ মন নিকা হয়, পবিত্ৰ হয়। প্ৰথম কথা 4 অন্তঃকৰণ শুদ্ধ হবই লাগিব, মন, বুদ্ধি, চিত্ত, অহংকাৰ শুদ্ধ হব লাগিব। দ্বিতীয়ত আহিলে বুদ্ধি। আমাৰ সকলোৰে বুদ্ধি আছে, কিন্তু ভাল বুদ্ধি আমাৰ লগত নাই। কেনেকৈ কাৰোবাক ঠগি দিলে কেনেকৈ 2 পইচা উপাৰ্জন কৰিব পাৰো, কাৰোবাৰ মাথাত টমনিয়াই দিলে কেনেকৈ মই অলপ আৰ্জিব পাৰো, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ বেয়া বেয়া বুদ্ধিবোৰ আমাৰ লগত আছে। কিন্তু আমি যেতিয়া ঈশ্বৰ ভক্তি কৰিম, ধৰ্ম পালন ভালদৰে কৰিম, তেতিয়া আমাৰ বুদ্ধিবোৰ নিকা হব। আৰু সেই বুদ্ধি কি হব, পৰ আত্মা কেনেকৈ আমি লাভ কৰিব পাৰো, সেই পবিত্ৰ বুদ্ধিটোহে তেতিয়া উদ্ভৱ হব। কিন্তু এতিয়াতো সকলোৰে বুদ্ধি আছে, কিন্তু প্ৰকৃত বুদ্ধি নাই বুলিয়ে কব পাৰি। বেয়া বেয়া বুদ্ধিয়ে আছে। আজি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ঠগ প্ৰবঞ্চনা, আজি ধৰ্মৰ নামতে ঠগ প্ৰবঞ্চনা। আপোনাৰ ৰাজনীতিটো বাদেই দিয়ক, নামতহে ৰাম ৰাম, তলত পালে খাম খাম। সঁচা কথা কৈছো মই, নামতহে ওম ওম, তলত পালে একদম বম বম, বজোৱা ধান্দাতে আছে। মই চব পালো আৰু বুজিবলৈ বাকী নাই। গতিকে যেতিয়া ঈশ্বৰ ভক্তি কৰিব, ধৰ্ম ভালদৰে পালন কৰিব, তেতিয়া নিকা বুদ্ধি উদ্ভৱ হব। আৰু এই পৰমাত্মাৰ লগত কেনেকৈ আমি এক হব পাৰিম,
এই বন্দনা খুব ধুনীয়াকে আছে, অতিহে বন্দনা বড়ো ভাষাটো আছে। আত্মা পৰ আত্মা, আমি কেনেকৈ এক হ'ব পাৰিম, অভেদে যেতিয়া আমি মিলন হ'ব পাৰিম, সেই বুদ্ধিটো তেতিয়া উদ্ভৱ হয়। গতিকে ধৰ্ম পালন কৰি থাকিলে, ঈশ্বৰ ভক্তি কৰি থাকিলে আমি এটা দুটা পালো। ৩ নম্বৰত আহিলে আমাৰ চিত্ৰ মানে কিছু হৃদয়খন কেতিয়া, হৃদয়খন খুব কোমল হ'ব, মৰম চেনেহ দয়াৰে পৰিপূৰ্ণ হ'ব। আমি সকলোকে এক দেখি পাম। তেতিয়াতো আমি এক দেখি পোৱা নাই, কাৰোবাক বেয়া দেখিছো, কাৰোবাক ভাল দেখিছো, তেনেধৰণৰ হৈ আছে। কিন্তু যেতিয়া এই হৃদয়খন নিকা হ'ব, মই কাকো বেয়া কথাও ক'ব নোৱাৰো, কাকো ধমকিও দিব নোৱাৰো। কাৰণ আনৰ আত্মাক যোগ দিয়ে মানে পৰ আত্মাকে যোগ দিয়ে।